আজি আমাৰ মেথছৰ আজি এইটো 3 নম্বৰ ক্লাছ। যোৱা দুটা ক্লাছত আমি ট্ৰেইনছ প্ৰব্লেম আৰু ৰেচিঅ' এণ্ড প্ৰপ'ৰ্শ্যনৰ শ্বৰ্ট ট্ৰিক কিছুমান আলোচনা কৰিছিলোঁ। যদি সেইবিলাক চোৱা নাই তেন্তে ডেছক্ৰিপশ্যনতে লিংক দিয়া আছে, ইচ্ছা কৰিলে চাই ল'ব পাৰে। আজিৰ ভিডিঅ'ৰ টপিকটো হ'ল টাইম এণ্ড ৱৰ্ক। আমি প্ৰত্যেকটো কম্পিটিটিভ এক্সামিনেশ্যনত টাইম এণ্ড ৱৰ্কৰ কমেও মিনিমাম দুটা কুৱেশ্যন আহেই। গতিকে আমি আজি তাৰ শ্বৰ্ট ট্ৰিক কেনেকৈ ইউজ কৰি পেলাই আমি অতি সহজে 2-3 ছেকেণ্ডত আমি এনচাৰটো উলিয়াব পাৰোঁ, তাৰ ওপৰত আজি ডিছকাছ কৰিম। যিবোৰ কুৱেশ্যন এইবোৰ এনেই কৰিবলৈ গ'লে 2-3 পেজ লাগে, কিন্তু আমি শ্বৰ্ট ট্ৰিক ইউজ কৰি 2-3 শাৰীতে আমি এনচাৰ উলিয়াব পাৰিম। গতিকে আপোনালোকে ভালকৈ চাব ভিডিঅ'টো স্কিপ নকৰাকৈ। আমি প্ৰথম কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ। প্ৰথম কুৱেশ্যনটোত আছে, আমাক দিছে যে এ নামৰ মানুহ এজন আৰু এ এটা কাম 10 দিনত সম্পূৰ্ণ কৰে, বি একেটা কাম 15 দিনত সম্পূৰ্ণ কৰে। এ আৰু বি একেলগে কৰিলে কিমান দিন লাগিব? এনেকুৱা কুৱেশ্যন বহুত ইম্পৰ্টেণ্ট, এইবোৰ আহেই পৰীক্ষাত। গতিকে আমাক দি দিছে যে এ যদি অকলে কৰে 10 দিন লাগে, বি অকলে কৰিলে 15 দিন লাগে। এ আৰু বি মিলি পেলাই যেতিয়া একেগোট হৈ পেলাই কৰিব কিমান দিন লাগিব? আমাক এইবোৰ অপশ্যন দিয়া আছে। আমি এতিয়া এনচাৰটো কৰিম। আমি যদি ষ্টেপ বাই ষ্টেপ কৰি যাবলৈ যাওঁ তেতিয়া 2-3 পেজ লাগিবই, কিন্তু আমি এতিয়া শ্বৰ্ট ট্ৰিক ইউজ কৰি কেনেকৈ কৰে আমি চাম। ফাৰ্ষ্ট আমাৰ কি দিয়া আছে আমি লিখি ল'ম। এদিনত এ নামৰ মানুহটোৱে কৰিবলৈ 10 দিন সময় লাগিব। এৰ কাৰণে আমি 10 পালোঁ। এতিয়া আমি বিৰ কাৰণে বি যদি অকলে কৰে তেতিয়া কিমান দিন লাগে বুলি কৈছে? 15 দিন লাগে বুলি কৈছে। গতিকে আমি এই দুটা লিখি ল'লোঁ। ষ্টেপ বাই ষ্টেপ ভালদৰে চাই যাব। এই দুটা আমাক দিয়া আছে কুৱেশ্যনত, আমি জাষ্ট লিখিছোঁ। এতিয়া ইহঁতৰ এনেকৈ দি পেলাই ইহঁতৰ LCM মানে লসাগু উলিয়াব। লসাগু নিশ্চয় জানে চাগে। 10 আৰু 15 লসাগু হ'ল 30। এইখনকে নিশ্চয় বুজি পালে। আমাক এইটো যি দুটা দিয়া আছে পাতি ল'লোঁ আৰু ইহঁতৰ জাষ্ট LCMটো উলিয়ালোঁ। LCM মানে লসাগু। এতিয়া 10টোৰে 30টোক কেইবাৰ হৰণ যায় চাম। 10টোৰে 30ক হৰণ যায় 3 বাৰ। আমি এনেকৈ লিখিম। আকৌ এইফালে 8ডাল দিলোঁ। এই 15টোৰে 30ক কেইবাৰ যায়? 2 বাৰ যায়। আমি এইটো পাই গ'লোঁ। এইকণলৈকে নিশ্চয় বুজি পালে। এতিয়া তাৰ মানে কি আমি ধৰিলোঁ চকী বনাইছে। আমি এইটো বুজিবৰ সুবিধাৰ কাৰণে চবতে আমি চকী বনাইছে বুলি ধৰি ল'ম। তাৰ মানে কি বুজি পালোঁ? এ নামৰ মানুহজনে এদিনত 3খন চকী বনায় আৰু বি নামৰ মানুহজনে এদিনত 2খন চকী বনায়। টোটেল আছিলে আমাৰ 30খন চকী ধৰি ল'লোঁ। এইটো টোটেলটো সদায় এইটো টোটেলটো আহিব। এতিয়া আমাক এ আৰু বি মিলি পেলাই কৈছে, তাৰমানে এ আৰু বি মিলি, গতিকে ইয়াত যোগ দিব লাগিব আমি। গতিকে 3 2 তাৰমানে 5। এ আৰু বি মিলি পেলাই এদিনত 5খনকৈ চকী বনায়। টোটেল চকী আছিল আমাৰ 30খন। এদিনত দুইজনে মিলি পেলাই 5খনকৈ বনায়। তেতিয়া কেইদিন লাগিব? এইটো হৰণ কৰি দিলেই গম পাই যাম। 6। তাৰমানে এনচাৰ ওলাই গ'ল আমাৰ 6 দিন সময় লাগিব। সিহঁত এ আৰু বিয়ে একেলগে যদি কামটো কৰে তেনেহ'লে 30খন চকী বনাবলৈ আমাক 6 দিন সময় লাগিব। 6 দিন আমি এতিয়া অপশ্যনত চাম। 5 দিন এইটো নহয়, 11 দিন এইটো নহয়, এইটো 6 দিন। অপশ্যন চিটো কাৰেক্ট এনচাৰ। নিশ্চয় বুজি পালে। এনেকুৱা আমি আৰু এতিয়া প্ৰতিটো কুৱেশ্যনেই বেলেগ বেলেগ টাইপৰ থাকিব। 3টা টাইপৰ কুৱেশ্যন কৰিম। এইকেইটাৰ ভিতৰতে এনেকুৱা টাইপৰে কুৱেশ্যন আহে কম্পিটিটিভ এক্সামৰ। এতিয়া তাৰ পিছৰ কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ। পিছৰ কুৱেশ্যনটো অকণমান বেলেগ। আমাক কৈছে যে যদি এ আৰু বি মিলি এটা কাম 15 দিনত সম্পূৰ্ণ কৰে। আগৰ কুৱেশ্যনটোত এ আৰু বিয়ে মিলি কিমান দিনত সম্পূৰ্ণ কৰে উলিয়াবলৈ দিছিলে। এইবাৰ আমাক দিছে, তাৰমানে এ প্লাছ বি কৰিলে আমি 15 পাম। এ আৰু বিয়ে মিলি পেলাই 15 দিনত কৰে। যদি বিয়ে অকলে 20 দিনত কৰে, আমাক বিয়েও 20 দিনত কৰে বুলি আমাক দিছে। এইবাৰ তেন্তে এ অকলে কিমান দিনত কৰিব আমি উলিয়াব লাগে। আমাক যি দুটা দিয়া আছে ফাৰ্ষ্ট লিখি ল'ম। এ আৰু বিয়ে মিলি পেলাই, মানে এ প্লাছ বি দুইটা মিলি কাৰণে এইটো মাজত যোগ হয়। এ আৰু বিয়ে মিলি 15 দিনত কৰে, গতিকে এ প্লাছ বি = 15 হ'ব। আৰু বিয়ে অকলে কৰিলে 20 দিন সময় লয় বুলি কৈছে। যদি অকলে বিয়ে কৰে তেনেহ'লে সময় ল'ব 20। এটা ট্ৰিকেই, চবতে এটা ট্ৰিকেই ইউজ হ'ব। এতিয়া প্ৰথমতে আমি ইহঁত দুটাৰ লসাগু উলিয়াম। ইহঁত দুটাৰ লসাগু হ'ব 60। LCM উলিওৱা হয়তো জানে চাগে, আৰু এইটোতো বেছিক কনচেপ্ট হয় LCM উলিওৱাৰ। 20 আৰু 15 LCM হ'ল 60। এতিয়া 15ৰে 60টোক কেইবাৰ যায়? 15ৰে 60ক যায় 4 বাৰ। এইটো ওপৰত লিখিম আৰু এইটোৰ কাৰণে আমি তলত লিখিম। 20ৰে 60ক যায় 3 বাৰ। আমি এতিয়া চকী বুলিয়ে ধৰি লৈছোঁ। আমি এতিয়া কি বুজিলোঁ? এ আৰু বিয়ে এদিনত 4খনকৈ চকী বনায়। যদি বিয়ে অকলে বনায় তেনেহ'লে 3খনকৈ বনাব পাৰে।
এ আৰু বিয়ে একেলগে যদি কামটো কৰে তেনেহ'লে এদিনত 4খনকৈ চকী বনায়। বিয়ে যদি অকলে কৰে, অকলে এদিনত 3খন বনায়। তাৰ পৰা কি বুজিলোঁ? এ আৰু বি মিলি কৰিলে 4খন হয়। বিয়ে যদি অকলেই 3খন বনায়, তাৰমানে এ এখন বনাব। এইটোৰ পৰা 3 যদি মাইনাছ কৰি দিয়ে 1 পাম। তাৰমানে এ এদিনত 1খন চকী বনায়। টোটেল আমাৰ কিমান আছিলে? 60 আছিলে। টোটেল আছিলে 60। এদিনত বনায় এখনকৈ। কেইদিন লাগিব? এদিনত যদি 1খন চকী বনায় 60খন চকী বনাবলৈ কেইদিন লাগিব? 60 দিন লাগিব। একেবাৰে সহজ এইটো। গতিকে আমাৰ এনচাৰটো পাই গ'লোঁ 60 দিন। এতিয়া আমি অপশ্যনত চাম। এইটো প্ৰথম এ নম্বৰ অপশ্যনটোৱে আছে 60 দিন। গতিকে এইটো কাৰেক্ট এনচাৰ। ইয়াতকৈ শ্বৰ্ট ট্ৰিক কোনেও শিকাব নোৱাৰে। ইয়াতকৈ শ্বৰ্ট ট্ৰিক নাই আৰু। গতিকে এইটো নিশ্চয় বুজি পালে। এতিয়া আহি যাম এই যদি আমাক এইটো বেলেগ টাইপৰ কুৱেশ্যন, প্ৰতিটো টাইপেই 3টা টাইপৰ আমি কুৱেশ্যন ডিছকাছ কৰিম ইয়াত। এইটো চাম এতিয়া। আমাক কৈছে যে এ বিতকৈ দুগুণ স্পীডত কাম কৰে। বিয়ে যিমান কাম কৰে তাতকৈ দুগুণ স্পীডত এ কাম কৰে। আৰু কৈ দিছে যে যদি এ আৰু বি মিলি কোনো এটা কাম 12 দিনত কৰে তেন্তে এ অকলে কৰোঁতে কিমান দিন লাগিব? যদি আমাক এনেকৈ 2 গুণ 3 গুণ বেছি কৰে বা কম কৰে তেনেকৈ দিয়া থাকিলে এইটো বেলেগ মেথডত কৰে। এতিয়া আমি এ আৰু বি এনেকৈ জাষ্ট লিখি ল'ম ফাৰ্ষ্টতে। আমাক কি কৈছে? এ আৰু বিতকৈ এ দুগুণ স্পীডত কাম কৰে। এতিয়া আমি ধৰি ল'লোঁ যদি বিয়ে 1খন চকী বনায় এদিনত, তেনেহ'লে বিতকৈ এ দুগুণ স্পীডত কাম কৰে। যদি বিয়ে বনায় 1খন চকী, এ অবভিয়াছলি 2খন চকী বনাব এদিনত। এইটো নিশ্চয় বুজি পালে। তাৰমানে ইহঁতৰ অনুপাতটো হ'ব 2:1। আমি জাষ্ট এই অনুপাতটো উলিয়াই ল'লেই হ'ল। এতিয়া তাৰ পিছত যিকণ কৰিম এইটো যদি ট্ৰিকটো যদি ভাল পায় তেনেহ'লে ভিডিঅ'টো লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এতিয়া সদায় এনেকুৱা এনেকুৱা যদি অনুপাতত থাকে তেনেহ'লে সদায় ইহঁতৰ এ আৰু বি এ মিলি যিমান দিন লাগিব সেইটো আমাক সদায় দিয়া থাকিব। গতিকে ইয়াতো দিয়া আছে এ আৰু বি এ মিলি 12 দিনত কৰে। গতিকে যিমান দিনত কৰে আমি সেইটো লিখি ল'ম। 12 দিনত কৰে 12। তাৰ পিছত কি কৰিব লাগিব চাওক, একেবাৰে সহজ। এইটো মাল্টিপ্লাই কৰিম। কাৰ লগত মাল্টিপ্লাই কৰিম? এই যি দুটা আমাক অনুপাত দিয়া থাকিব অনুপাত দুটা যোগ কৰিম। 2 যোগ 1 কৰিলে হ'ব 3। এইটো সদায় ওপৰত লিখিম। আৰু আমি কাৰ উলিয়াব লাগে? এ অকলে কিমান দিনত কৰে উলিয়াব লাগে। গতিকে এৰ অনুপাত কিমান আছে? 2 আছে। বিৰ অনুপাত আছে 1। যদি আমাক বি এ কিমান দিনত উলিয়াবলৈ দিয়া হ'লে তেতিয়া আমি এই বিৰ অনুপাতটো ল'লোহেঁতেন। এতিয়া আমাক এ কিমান দিনত কৰিব লাগে এৰ কথা সুধিছে। গতিকে এৰ অনুপাতটো ল'ম। এৰ তলত অনুপাত আছে 2। গতিকে তলৰ এই খালী ঘৰটোত 2 লিখি দিম। আৰু এই বস্তুটো ছল্ভ কৰক আৰু এনচাৰ পাই যাব। এইটোক কাটিলে যাব 6 বাৰ। 6 আৰু 3 পূৰণ কৰিলে 18 দিন। 18 দিন। তাৰমানে আমাৰ এনচাৰটো হৈ গ'ল 18 দিন। এতিয়া চাম 20 দিন, 24, 19, 18। এইটো অপশ্যন ডিটো হৈ গ'ল কাৰেক্ট। ইমান শ্বৰ্ট ট্ৰিক জাষ্ট এই 1 লাইনতে ওলাই গ'ল। এইটো যদি কেলকুলেশ্যন ফাষ্ট হয় 2 ছেকেণ্ডতে এনচাৰ ওলাই যাব। গতিকে ভিডিঅ'টো যদি ভাল পালে লাইক কৰিব আৰু মেথছৰ প্ৰতিটো টপিকৰ এনেকুৱা শ্বৰ্ট ট্ৰিক পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।